আমাৰ ঘৰত আজি মানে পুৰা অখল মাখল পৰিৱেশ কিয়নো অখল মাখল পৰিৱেশ আছে আপোনালোকৰ জানিব মন গৈছে নহয়নে বাৰু তেনেহলে বলকচোন ভিডিওটো মাজলৈ যাওঁ হেল্ল' এভৰিৱান কি খবৰ আশা কৰো সকলো ভালে আছে এ মৃত্যুঞ্জয় দৰে একদম আমাৰ দেউতা শিৱলিংগ এটা বনাই আছে আপোনালোকৰ আগতে ভিডিও দিছিলো আৰু ফটো দিছিলো আৰু ফাইনালি বনাই হৈ গল এতিয়া নিবৰ টাইম হৈছে মনটো বহুত বেয়া লাগিছে বেয়া লাগিলেতো নহব হয়নে নহয় নিবই লাগিব এফালে আপোনালোকক দেখাই দিছো কেনেকুৱা লাগিছে কমেন্ট কৰি জনাব দেই আৰু এনেকুৱা বনোৱা বস্তু লাগিলে আমাৰ দেউতাই বনাই দিয়ে আপোনালোকে ইনবক্সত মেছেজ কৰিব পাৰে কাৰোবাক লাগিলে তো ধুনীয়াকৈ বনাই দিব আৰু এফালে মানে সকলো আহি আছে মানে অলপ অলপকৈ তো ধুনীয়াকৈ মই চাহখিনি সকলোকে দি আছো এফালে সকলোকে চাহখিনি দি ললো প্ৰায়ভাগ মানুহ আহিলে যেনিবা ধুনীয়াকৈ আৰু এফালে চাওকচোন এয়া সেৱা যে কৰিছে এয়া বৌ দাদাই মানে আমাৰ কুহিমাৰী নামঘৰ মন্দিৰত মানে শিৱলিংগটো উপহাৰ দিছে তেওঁলোকে তো ধুনীয়াকৈ সেৱা সৎকাৰ কৰি লৈছে আৰু এফালে আমাৰ দেউতা বনাইছিলে যিহেতু সেইটো কাৰণে দেউতাকো সেৱা কৰিছে তেওঁলোক ৰহা গৌমাৰী হয় দেই তাৰ পৰা তাত তেওঁলোকৰ ঘৰ তো ধুনীয়াকৈ সেৱা সৎকাৰ কৰি লৈছে দেউতাই যিহেতু বনাই দিছিলে আৰু এফালে মানে পুৰা এতিয়া শিৱলিংগটো ডাঙাত লাগি আছে একদম বহুত কষ্ট বুলি কৈছে মানে পিছল ধৰিব অশান্তি এনেকুৱা বুলি কৈছে আৰু যেনতেন মানে একদম ক'ৰবাত কিবা হ'ব বুলি ভয়তে দাঙি যেনতেন মানে ঠেলাখনত উঠাইছেগৈ ফাইনেলি উঠি গ'ল দেই ঠেলাখনত ধুনীয়াকৈ তাৰ পাছতে আমি এতিয়া মন্দিৰলৈ বুলি ধুনীয়াকৈ লৈ গৈছো শিৱলিংগটো এইফালে ধুনীয়াকৈ এতিয়া নাম গাই লৈ গৈছে এইফালে মানে আমি ধুনীয়াকৈ নাম গাই আহি মন্দিৰ পালোহি এইফালে ধুনীয়াকৈ একদম নাম গাইছে সকলোৰে ফুটিখিনি দেখিলে নহয় এনেকুৱা ফুটি কোনে ভাল পায় জনাব দেই মই হ'লে বহুত ভাল পাওঁ তো এইফালে যে দুইটা শিৱলিংগ আমাৰ দেউতাই বনাইছিল এতিয়া দুটা হৈ গ'ল আৰু লিংগ আৰু কেনেকুৱা লাগিছে আপোনালোকে জানাব দেই শেষত এয়া চাহখিনি খাই ল'লো লৈ এতিয়া ঘৰলৈ যাম ভিডিওটো আজি ইমানে আছিল কেনেকুৱা পালে কমেণ্ট কৰি জনাব